হেল্ল' বন্ধুসকল, আজি আপোনালোকক এটা বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এক বিশেষ দিহা দিবলৈ বিশেষ এটা সমস্যা আৰু এক বিশেষ বেমাৰ। বন্ধুসকল, সেই বেমাৰটো আপোনাৰ অতি সোনকালে ভাল হৈ উঠিব, সেইকাৰণে মই আজি আপোনালোকৰ মাজলৈ ইয়ালৈ আহিছোঁ। কেনেদৰে খাব, কি কৰিব মই সবিশেষ ক'ম। আপোনালোকে মোৰ ভিডিঅ'খিনি ৱাচ কৰাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ। আৰু যিসকলে আজি প্ৰথম মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো লাইক কৰিব, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আজি এতিয়া মই আপোনালোকক ক'ম যে পেট চিকুটা মাৰি ধৰিলে কি কৰিব। বন্ধুসকল, এইটো সমস্যা বিভিন্ন কাৰণত হোৱা দেখা যায়, গেছৰ কাৰণেও কেতিয়াবা হয়। সেইকাৰণে বন্ধুসকল, আজি মই ভাবিছোঁ আপোনালোকক বিশেষ এক দিহা দিওঁ, যাৰ বাবে আপোনালোকৰ এই সমস্যাটো প্ৰায় 2 মিনিট বা 5 মিনিটৰ ভিতৰতে আপোনালোকৰ শেষ হৈ যাব আৰু সুফল লাভ কৰিব। বন্ধুসকল, এই সমস্যাটোৱে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে, বেয়া পৰিস্থিতিৰ সৃষ্টি কৰে। কেতিয়াবা অসুবিধাও হয়, যেতিয়া আপোনাৰ স্কুল কলেজত থাকে ল'ৰা ছোৱালী বা আপুনি অফিচত কাম কৰে, তেনেকুৱা সময়ত হঠাতে পেট চিকুটা মাৰি ধৰিলে এক ভাবিব নোৱাৰা ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়। সেইবাবে আশা কৰিলোঁ আপোনালোকে ৰাতিপুৱাই এই বস্তুটো গ্ৰহণ কৰিলে সুফল লাভ কৰিব। এয়া এতিয়া কি, এয়া মই আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে গোলনেমু। কেঁচাতে গোলনেমু আপোনালোকৰ শুকুৱাই পেলাই এনেধৰণে নিমখ দি থৈ দিলে এনেকুৱা গোলনেমু এনেকুৱা ৰূপ পায়। সেই বন্ধুসকল, এনেকুৱা গোলনেমু যদি আপোনালোকক আচাৰ কৰি থোৱা গোলনেমু যদি আপোনালোকে পেট চিকুটা মাৰি ধৰিলে গুটিৰ সৈতে খায় আৰু গুটিকেইটা যদি চুবাইও দিয়ে আৰু লগতে এনেকুৱা এটা পৰিমাণৰ যদি ইমান আধা পৰিমাণে দেখুৱাৰ ধৰণে দুটুকুৰা আছে, এটুকুৰামান যদি খাই দিয়ে, তেতিয়া আপোনাৰ এই সমস্যাটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। বন্ধুসকল, এবাৰ এই কামটো কৰি চাওক, সুফল লাভ কৰিব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।